হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক এটা একদম সাধাৰণ দিহা এটা দিবলৈ ওলাইছোঁ। এইটো চাওক, মোৰ ওচৰত আছে এটা টেবলেটৰ ভিতৰত কিন্তু মই এটা সৰু পেকেট ভৰাই থৈছোঁ। দেখা পাইছেনে? এই পেকেটটো কিয় দিয়া হয় বহুতেই কথাটো গম নাপায়, কিন্তু এই পেকেটটো এটা কাম আছে। এই পেকেটটো আপুনি জোতা কিনক, চেণ্ডেল কিনক বা কিবা কিনক, তাতো এইটো সোমাই আহে। দেখিছেনে? যেনেকৈ মই এতিয়া টেবলেটটোত ভৰাই থৈছোঁ। ইয়াৰ কাম হ'ল আপোনাৰ এই বস্তুটো ড্ৰাই কৰি ৰখা, যাতে ই ৱাটাৰৰ কণ্টেক্টত আহিলেও, পানীৰ লগত সংস্পৰ্শত আহিলেও ই যাতে ড্ৰাই হৈ থাকে। এনেকুৱা বিভিন্ন ধৰণৰ পেকেট আপোনালোকে পাব। এইটো পেলাই নিদিব, কিন্তু এটা কথা চাব, সৰু ল'ৰা ছোৱালীৰ পৰা ইয়াক কিন্তু আঁতৰত ৰাখিব। কাৰণ তেওঁলোকে নাজানে মৰ্টনৰ পেকেট বুলি কিবা বুলি ভাবি ফালি খাই দিবও পাৰে। কিন্তু এই পেকেটটো বহুত দৰকাৰী। কিবা এটা কিনিলে এই পেকেটটো পেলাই নিদিব, বস্তুটো ব্যৱহাৰ কৰাৰ পিছত আকৌ ইয়াতে ৰাখি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।